ও খগেন চাচোন চা এইটো কাল ভূত লম্ভিলে নেকি চাচোন চা 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 কেনেকে দাঁতকেইটা উলিয়াই গান গাই আছে। এই নগেন এইবোৰ কাৰ মূৰাটো গাইছ? আৰে গান গাইছো আকৌ। কেনেকুৱা লাগিছে একেবাৰে ফাটাফাটি নে? কৈছো নহয় একেবাৰে বম ফাটাফাটি। ৰাস্তাৰ কাষত হাতত বাতি এটা লৈ বহি থাকে কৈছো নহয় 100 200 ইজিছে পাই যাবি। কাক ইনচাল্ট কৰিবলৈ আহিছ হা? কাক ইনচাল্ট কৰিবলৈ আহিছ? আৰে হৰি ইনচাল্ট নকৰিবি, ই ভৱিষ্যতে ৰানু মণ্ডলৰ মেইল ভাৰ্জন হ'ব বুজিছ। হ'ব হ'ব দে খগেন, ইমান ইনচাল্ট কৰিব নালাগে। আজিলৈ ইমানেই যথেষ্ট। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ল'ৰাহঁত, গুড মৰ্ণিং। তেনে প্ৰথমে খগেনে কাহিনী এটাকে শুনাচোন শুনা। কাহিনী মানে ছাৰ মোৰ লগত সেইদিনাখন এটা বৰ সাংঘাতিক ঘটনা ঘটিলে নহয়। কি সাংঘাতিক ঘটনা ঘটিলে বা কচোন ক। কৈছো শুনক। সেইদিনাখন মই চকীতে মোবাইল টিপি টিপি বহি আছিলো। তাৰ পৰা মায়ে জোৰকে চিঞৰিছে নহয়, এই ল'ৰা ঐ, যোৱা 10 দিন ধৰি গা ধোৱা নাই, আজি ৰ'দ দিছে গাটো ধুবগৈ পৰা নাই হা? এই বুলি কোৱাত মই বাথৰুমলৈ সোমাই মোৰ ভাল লগা এটা গীত গুণগুণাই আছিলো। তাৰ পৰা গা চা ধুই মেলি মই বাথৰুমৰ দৰ্জাখন খুলি দেখো একেবাৰে আচৰিত, চালা 3টা কুকুৰ বহি বাথৰুমৰ ফালে চাই আছে। মইতো কি হৈছে একো ভাবিয়ে পোৱা নাই। তেনেতে আকৌ ওচৰৰ বোৱাৰীজনীয়ে সৰু কেঁচুৱাটোক কৈছে, শুই যোৱা মাইনা, খুৰাই গানহে গাইছে, ইয়ালে হোৱা দিয়া নাই নহয়, আৰু বেছি সময় নাই আৰু এজন বাথৰুম ছিংগাৰৰ প্ৰতিভা বিলুপ্তৰ পথত। সেইষাৰ কথা শুনিহে মই গম পাইছো সেইকেইটা কুকুৰ নহয় শিয়াল। তাৰ পাছত কি হ'ল কচোন ক। ছাৰ তাৰ পাছতনো কি হব আৰু, মই লগালগ জেগাতে বেহুচ। খগেন ভাল বাছিলি তই, নকবি আৰু বুজিছ। হ'ব দে, তেনেহলে আজি ক্লাছটো আৰম্ভ কৰো। কৰক ছাৰ, সোনকালে ক্লাছটো আৰম্ভ কৰি দিয়ক। তেনেহলে প্ৰথমে নগেনে কবিতা এটাকে গাচোন গা। ছাৰ কবিতা শুনিব? কবিতা শুনা। শুনক তেন্তে, কবিতাটোৰ নাম হ'ল চাকৰি। চাকৰি এটা মোৰ বহুত প্ৰয়োজন হৈছে ভাই, কিয়নো ঘৰত আছে বুঢ়ী মা দেউতা আৰু বাই, দিবলৈ আছে বাইজনী, বয়সো হৈছে তাইৰ, নাই মোৰ চাকৰি একো উপায় নাই। পিতাই কয় বোপা বিয়াখনেই তই পাত, নাতিৰ মুখ নিদিয় নেকি চাব, এনেও বেছি দিন মোৰ চোন নাই, কেনেকৈনো পাতিম বিয়াখন পিতাই, চাকৰি যে মোৰ চোন নাই, কি খুৱাম কি পিন্ধাম, আমাৰেই দেখোন খাবলৈকে নাই, পৰীক্ষাটো বহো চাকৰিও নাপাওঁ, কতনো গণ্ডগোলটো হয়, মোতকৈ গেধাটোৱেই পাই যায় চাকৰি, 9 লাখৰ টোপোলাটোৰ বলত, এইদৰে থাকিলে নহব আজি, কথাটো বুজি পালো মই, পাচলিৰ দোকান মাছৰ চালান, বেপাৰত ভৰি দিলো মই। ধন্যবাদ ছাৰ, এইটোৱেই আছিল মোৰ কবিতাটো। সুন্দৰ, বৰ ধুনীয়া কবিতা শুনালি দেই নগেন, ভাল লাগিল শুনি। কিনো কব আৰু ছাৰ, আজিৰ দিনতো চাকৰি পোৱা যো নহয়, যিহে গণ্ডগোলবোৰ হয় যাৰ টকা আছে সিহে চাকৰি পায়। ঠিকেই, পিছে আমিনো কি কৰিব পাৰিম। হ'ব এইবোৰ কথা বাদ দে, এইবাৰ হৰিয়ে কচোন ক, পৰিৱৰ্তন বুলিলে কি বুজ? মানে আমাৰ দেশত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিছ তই? মানে ছাৰ পৰিৱৰ্তন বুলিবলেতো বহুতেই আছে, কিন্তু মই আপোনাক ছাৰ কেইটামান আগৰ দিনৰ তুলনাত এতিয়া হোৱা পৰিৱৰ্তনৰ বিষয়ে কম। কচোন ক। শুনিব দেই ছাৰ। 1 নম্বৰতে, আগৰ দিনত যদি ঘৰৰ মানুহ বাহিৰলৈ ওলাই যায়, তেতিয়া যাওঁতে কৈ যায়, বোপাই ভালদৰে ঘৰখন চাবি দেই, কুকুৰ যাতে ঘৰৰ ভিতৰত নোসোমায়। কিন্তু আজিকালি ঘৰৰ মানুহবোৰ বাহিৰলৈ ফুৰিবলৈ গলে কুকুৰটোকহে বান্ধি থৈ যায়, যাতে অচিনাকি মানুহ ঘৰৰ ভিতৰত সোমাব নোৱাৰে। দ্বিতীয়তে ছাৰ, আগতে মানুহবোৰে খানা ঘৰতে খাইছিল, কিন্তু লেট্ৰিন কৰিবলৈ বাহিৰলৈ গৈছিল। আজিকালি আকৌ খানা বাহিৰতে খাই আহি লেট্ৰিন ঘৰত কৰেহি। তৃতীয়তে ছাৰ, আগৰ দিনত যদি কাৰোবাৰ ঘৰত বিয়া হয়, তেতিয়া খানা ঘৰৰ মানুহেই বনাইছিল আৰু নাচিবৰ কাৰণে বাহিৰৰ পৰা মানুহ মাতিছিল। কিন্তু আজিকালি খানা বনোৱা মানুহ বাহিৰৰ পৰা আহে আৰু ঘৰৰ মানুহে উৰাই ঘূৰাই নাচে। 4 নম্বৰতে ছাৰ, আগৰ দিনত মানুহে চাইকেল চলাইছিল আৰু তেওঁক দুখীয়া বুলি ভাবিছিল, কিন্তু আজিকালি মানুহে গাড়ী লৈ জিমলৈ যায় চাইকেল চলাবলৈ। হয় দে, তই ঠিক কথাই কৈছ বোপাই। হ'ব তেনে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।